আমি আলহী মাতিছিলোঁ, মাতাৰ কাৰণে আমি অলপমান সৰু আয়োজন কৰিছিলোঁ। আয়োজনটো এনেকুৱা ধৰণৰ, এই আমাৰ চব্জি, আমি চব্জি বনাম। সেইটো ইয়াত আমি বিলাহী, অমিতা, আলু, গাজৰ, পাতকবি আমি এনেকুৱাকৈ মিহিকৈ কাটি লৈছোঁ। এইটো আমি চব্জিৰ কাৰণে ইউজ কৰিম। নেক্সট আমি দেখাই আছোঁ। বিলাহী আমি কাটি লৈছোঁ আৰু আলু কাষৰ মিহিকৈ কাটি লৈছোঁ, আলু তলত। এইটো দি আমি পনীৰ বনাম। তাৰপিছত বাকীটো আমি দেখাই আছোঁ এইবাৰ। এখানি আমাৰ মছলা, আমাৰ পিঁয়াজ কাটি গোল গোলকৈ এৰাই লৈছোঁ, পিছত কাটি ল'ম আমি। তাৰপিছত নহৰু, পেপচিকাম জ্বলা, আদা, জলকীয়া, ধনিয়া আমি এইখিনি বহুত ধুনীয়াভাৱে খুন্দি লৈছোঁ। খুন্দাত এতিয়া আমি এইখিনি বনাম। আমি আজি আলহী নিমন্ত্ৰণ কৰিছিলোঁ, সেইকাৰণে এইটো আইটেম কৰিলোঁ। আজি পনীৰ আৰু চিকেন থাকিব, তাৰপিছত দালি থাকিব, চব্জি থাকিব, বেঙেনা ফ্ৰাই থাকিব বেচনত, আৰু লগতে থাকিব পাপৰ। আমি সেইখিনি আইটেম এতিয়া বনাবলৈ লৈছোঁ। কালি বুটখিনি এনেকৈ বইল দি লৈছোঁ কুকাৰত, প্ৰেছাৰ কুকাৰত বইল দি এনেকুৱাকৈ ঢাকনি মাৰি থৈ দিছোঁ। কাৰণ পনীৰটো অকণমান দেৰিকৈ বনাম, সেইকাৰণে আমি প্ৰথমতে এনেকৈ বইল দি লৈছোঁ। তাৰপিছত পনীৰটো বনাওঁতে আমি এইটো ইউজ কৰিম। চব্জি বনাবলৈ ওলাইছোঁ। আমি কেৰাহীটো গেছৰ ফ্লেমটো অন কৰি কেৰাহীটো পাতি লৈছোঁ। এতিয়া আমি প্ৰথমতে তৰকাৰীখিনি বনাই ল'ম, তাৰপিছত বাকীখিনি বনাম। আমি কেনেকৈ বনাই দেখাই আছোঁ। এইবাৰ আমি দিবলৈ লৈছোঁ প্ৰথমতে এনেকৈ মিঠাতেল তেলটো দি লৈছোঁ। তেলটো গৰম হোৱাৰ পিছতে ইয়াত আমি বাকীখিনি বস্তু দি যাম এফালৰ পৰা। এতিয়া আমি ইয়াত তেলখিনি গৰম হৈছে, জলকীয়া আৰু বহাই দিছোঁ। অকণমান লগাই দিছোঁ। দেখিছোঁ তেলটো গৰম হৈ গৈছে, এতিয়া আমি হেৰি দিছোঁ। এতিয়া আমি ইয়াত কণ কণকৈ চব্জিখিনি বহাই দি দিছোঁ। আমি চব্জিখিনি এনেকৈ লাগি লৈছোঁ তলৰ ওপৰতে, যাতে বস্তুখিনি সিজি উঠে। এতিয়া আমি সিজিবৰ কাৰণে অকণমান ঢাকনি দিব লাগিব। ঢাকনিটো দি উঠি 10 মিনিট ৰাখি দিম। তাৰপিছত আমি বাকী নিমখ যি লাগে আমি এফালৰ পৰা দি যাম। ঢাকনি লগাই থৈছিলোঁ, এতিয়া আমি ঢাকনিটো গুচাই ইয়াত এতিয়া নিমখ, হালধি, মছলা আমি দি যাম। নেক্সট লাৰি দিম। তাৰপিছত কি সিজে অলপ সময় 15-20 মিনিট আমি সিজিব দিম ঢাকনি মাৰি। তাৰপিছত চব্জিটো নমাই থ'ম, বছ। নিমখ ইউজ কৰিম সোৱাদ অনুসাৰে। আমি এনেকুৱাকৈ চামুচেদি 1 চামুচ প্ৰথম দি লৈছোঁ, সৰু চামুচেৰে। নেক্সট আকৌ অলপমান দি ল'ম। এতিয়া আমি সেইখিনি ধুনীয়াকৈ লাৰি দিম। তাৰপিছত মিহলিকৈ লাৰি দিম, যাতে চাৰিওফালে নিমখখিনি বিয়পি পৰে। আমি দিম অলপ আদা দিছোঁ, আমি পিচি থোৱা আদা, পিচি থোৱা নহৰু দিছোঁ। আমি আদা দিছোঁ, এনেকুৱাকৈ আদা নহৰু দিছোঁ। পিচি থোৱা জলকীয়া অলপ এনেকৈ দি দিছোঁ, নহ'লে আঞ্জাটো জলকীয়া নহ'লে ভাল নালাগিব ন। এনেকৈ দি দিছোঁ। দি পেলাই আমি ধুনীয়াকৈ এইবাৰ সানি ল'ম। আমি এনেকৈ তেল গৰম কৰিব দিছোঁ। ইয়াত আমি দালিখিনি বনাম, কাৰণ দালিখিনি আমি কুকাৰত মাৰি লৈছোঁ। যিহেতু আলহী অহাৰ কথা, আমাৰ বনোৱাত বস্তুটো দেৰি হ'ল, সেইকাৰণে আমি জলদি বনাব লাগে। কাৰণ আলহী আহি পাইছে মোটামুটি, আমাক ফোন কৰিছিল, গতিকে আমি যিমান পাৰোঁ সিমান এডভান্স কৰিব চেষ্টা কৰিছোঁ। পুৰাণ আৰু যিটো এনেকৈ দি লৈছোঁ, ইয়াত কটা জলকীয়া আৰু পিঁয়াজ দি দিওঁ। এইটো অলপমান ভাজি দিম, তাৰপিছত ঠাণ্ডাত মাৰি দিম। ঠাণ্ডাত মাৰিলে মানে দালিটো মোটামুটি হৈ যাব। গতিকে আমি কুকাৰত মাৰি লৈছোঁ, হৈ যাব প্ৰায়। হ'লে মোটামুটি এই উজলটো খালে আমি দালি নামাই থৈ দিম। দালি দেখিছে, দালি এনেকুৱাকৈ বনাইছোঁ আমি। ইফালে আমাৰ চব্জি হোৱা অৱস্থাত, আৰু ক'ৰবাত 2-3 মিনিট পিছত আমি চব্জিটো নামাই থ'ম। অলপ সিজিব, ঢাকন মাৰি সিজিব দিছোঁ। তাৰপিছত চব্জি আমি নামাই থ'ব পাৰিম। পনীৰ ভাজিবলৈ লৈছোঁ। সেয়া আমি তেল গৰম হ'ব দিছোঁ। তেল আমাৰ গৰম হৈ উঠিছে। এতিয়া আমি ইয়াত পনীৰটো ভাজি ল'ম, তাৰপিছত পনীৰৰ আঞ্জাটো আমি বনাম। আমাৰ এভাগে চব্জি হৈ গ'ল, দালি হৈ গ'ল। এতিয়া আমি পনীৰ বনাম, পনীৰ পিছত মাংস, তাৰপিছত ভাত, তাৰপিছত আমাৰ শুকান ভাজি থাকিব। তাৰপিছত আমাৰ বাকীখিনি আইটেম শেষ কৰিম। লৈছোঁ। ইয়াত তেল গৰম হোৱাৰ পিছত আমি এনেকুৱাকৈ জলকীয়া আৰু পেষ্টখিনি কাটি দিছোঁ। সেইটো অকণমান ভাজি ল'ম, তাৰপিছত বাকীখিনি দি দিম। আমি এনেকুৱাকৈ পনীৰটো এনেকৈ ভাজি ল'লোঁ। পনীৰটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া বাকীখিনি আমি দেখাই আছোঁ। লৈছোঁ। ইয়াত তেল গৰম হোৱাৰ পিছত আমি এনেকুৱাকৈ জলকীয়া আৰু পেষ্টখিনি কাটি দিছোঁ। সেইটো অকণমান ভাজি ল'ম, তাৰপিছত বাকীখিনি দি দিম।
আমি এনেকুৱাকৈ পনীৰটো এনেকৈ ভাজি ল'লোঁ। পনীৰটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া বাকীখিনি আমি দেখাই আছোঁ। কাটি লোৱা বিলাহী আৰু আলুখিনি দি যাম, লগতে আমি মানে ভাজি ল'ম। গোটেইটি ভাজি লৈ উঠি বাকী পনীৰখিনি দি এনেকৈ বনাই ল'ম। এইটো আমি ভাজি ল'ম। বিলাহী আৰু আলুখিনি এনেকৈ ভাজি ল'ব লৈছোঁ। এইখিনি ভাজাৰ পিছত আমি হেৰি কৰিম। আমাৰ ৰান্ধনী বাইদেউ ক'ব এবাৰে চাওক। ৰান্ধনী বাইদেউ গতিকে তেওঁ দিছে, সুন্দৰভাৱে দিছে। আপোনালোকে চেনেলটো চাব, লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। কিবা ভুল ভ্ৰান্তি হ'লে আমাক সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ চেনেলটো যাতে আগন্তুক দিনলৈ আগবাঢ়ি যায়, আমি যাতে ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ, সেইবাবে আমাক আপোনালোকৰ সহায় সহযোগিতা লাগিব। আমি ইমান ভিডিঅ' দিওঁ, মোটামুটি আমাৰ ভিডিঅ' প্ৰায় 30-35টা ভিডিঅ' হৈ গ'ল, কিন্তু আমাৰ ছাবস্ক্ৰাইবাৰ একেবাৰে কম। ছাবস্ক্ৰাইব কৰে, কিছুমানে আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে। আপোনালোকৰ ভিডিঅ'বিলাক কিমান বেয়া বেয়া ভিডিঅ'বিলাক আপোনালোকে চাই কিছুমান হেৰি। আমিতো সিহঁতকে বহুত ভাল ভিডিঅ' বনাই আছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব। কিবা ভুল ভ্ৰান্তি হ'লে আমাক দেখাই দিব, যাতে আমি আগলৈ ভালকৈ ভিডিঅ' বনাব পাৰোঁ। আপোনালোকৰো আগত দাঙি ধৰিব পাৰোঁ ভিডিঅ'বিলাক। সেইখিনি আমাৰ আশা থাকিল। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰিব। বুটখিনি এনেকৈ দি লৈছোঁ, বইল কৰি লৈছিলোঁ বুটখিনি। এইবাৰ আমি সেনেকৈ দি লৈছোঁ। এতিয়া সানি আমি অকণমান ভাজি ল'ম, তাৰপিছত ইয়াত পনীৰটো বহাই দিম। এনেকৈ লৈ ভাজি দিছোঁ। যিহেতু কাবুলীবুটটো আমি বইল কৰি লৈছোঁ, বেছি টাইম নালাগে আমাক সাধাৰণতে, কাৰণ আমাৰ আলহী আহিব টাইম হৈছে। আমি যিমান পাৰোঁ সিমান স্পীডত কৰিব চেষ্টা কৰিছোঁ। ডাবল কুকাৰত বনাইছোঁ। নহৰু আমি খুন্দি লৈছোঁ, নহৰু গুড়ি দিছোঁ। এয়া দিছোঁ আমি আদা গুড়ি খুন্দি লৈছিলোঁ। এইবাৰ আমি ইয়াত জলকীয়া দিম। জলকীয়া খুন্দি লোৱা জলকীয়াটো দিছোঁ, এনেকৈ দি লৈছোঁ। আমি পনীৰখিনি বহাই দিলোঁ। এতিয়া আমি উতলি লৈ অকণ ঢাকন মাৰি দিম কিছু সময়ৰ কাৰণে। তাৰপিছত আমি পনীৰটো কেনেকুৱা দেখাই নামাই থ'ম। ঠিক আছে বাৰু। আমি তেল গৰম হৈছোঁ, তেনেকুৱাকৈ জলকীয়া আৰু তেজ দি লৈছোঁ। সেইখিনি অকণমান ভাজি ল'ম। ভাজি লৈ উঠি বাকীখিনি প্ৰচেছ কৰি যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। কেপচিকাম জলকীয়া এনেকৈ দি লৈছোঁ। কেপচিকাম জলকীয়া দি লৈছোঁ। কাটি থৈছোঁ বিলাহী, বিলাহীটো দিছোঁ। এইটো আমি অলপ ভাজি ল'ম, যাতে কালাৰটো ধুনীয়া হ'ব। অকণমান এনেকৈ ভাজি ল'ম। তাৰপিছত এনেকৈ কৰিম। আমাৰ বনাই আছে। বাইদেউ এনে কেনেকুৱা হ'ল এপছে আপুনি খানা? আমাৰ চিকেন দেখিছে, আমি চিকেনটো এনেকৈ লৈ লৈছোঁ। এইটো চিকেন ইয়াতে আমি এইটো কৰি আছোঁ। ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। অকণমান ভিডিঅ'টো চাব। এনেকৈ বহাই লৈছোঁ। লাই দিব লাগিব তল ওপৰ কৰি, যাতে অকণমান তেলখিনি মিক্স নহয়, ধুনীয়াকৈ হৈ উঠে। বুজিছে? তেনেকৈ কৰি দিব লাগিব। পানী দি লৈছোঁ, কেৰাহী এটা ওপৰৰ চচ এটাৰ ওপৰত দি লৈছোঁ, যাতে অলপমান মাংসটো সিজি উঠে। মাংস সিজি উঠিছে। এতিয়া আমি বাকী মছলাবিলাক দি পেলাই ইয়াত আমি ঢাকনি এনেকৈ দিম, যাতে আলুখিনি ভালকৈ সিজি উঠে। তাৰপিছত আমি মাংসটো নমাই ল'ম। কাৰণ গোটেইখিনি ভিডিঅ' দেখুৱাব লম্বাকৈ দীঘলীয়াকৈ দেখুৱাব গ'লে আমাৰ ভিডিঅ'টো বহুত দীঘল হয়। গতিকে আপোনালোকে চাই বৰিং পাব। সেইকাৰণে যিমান পাৰোঁ আমি চটকৈ দেখাই আছোঁ, কাটি পনীৰ দেখিছে। এই আমাৰ পনীৰ, এই আমাৰ মাংস গ্ৰেভি টাইপ বনাই দিছোঁ। এই মাংস আমাৰ আলহী আহিছে, এতিয়া আমি দি আছোঁ। এই আমাৰ মাংস গ্ৰেভি টাইপ বনাই দিছোঁ। এই মাংস আমাৰ আলহী আহিছে, এতিয়া আমি দি আছোঁ। এই পাপৰ ঘৰতে বেঙেনা ফ্ৰাই আছে, এই বেঙেনা আছে। এইখিনি চালাড বনাইছোঁ আমি।